ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো গাইজ ধামাকেদাৰ হ'বলৈ ওলাইছে, কাৰণ আমি আজি যাবলৈ ওলাইছোঁ উকিয়াম পিকনিক স্পট। আৰু উকিয়াম পিকনিক স্পট আমাৰ ইয়াৰ পৰা 153 কিলোমিটাৰ, আৰু উকিয়াম পিকনিক স্পট ছয়গাঁৱৰ পৰা 29 কিলোমিটাৰ ভিতৰত আছে। গাইজ আজি আমি তাতে যাম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ এতিয়া আমি বাছত আহি পালোঁ আৰু আমি গৈ আছোঁ এতিয়া। আৰু মোৰ ছাইডত বহি থকা ল'ৰা দুজন হ'ল মোৰে ফ্ৰেণ্ড, এজন হ'ল ব্লগাৰ বয় এলেক্স, তাৰো ইউটিউব চেনেল আছে, আৰু ইফালে বহি থকা ল'ৰাটো হ'ল মোৰে ফ্ৰেণ্ড প্ৰিন্স হয় নাম। ফাইনেলি গাইজ আমি উকিয়ামৰ মেইন পিকনিক প্লেচত আহি পালোঁ। আৰু মোৰ পিছফালে ইয়াতে চাব পাৰে এটা বাঁহৰ দলঙো আছে। মোৰ চব ফ্ৰেণ্ডকেইটাই সুধি আছে যে ইয়াতে টিকেট কিমান কৰি। চাব পাৰে পিছফালে বাঁহৰ দলংটো বহুত ধুনীয়া, আৰু ইয়াতে চবে ফটোশ্বুটো কৰি আছে গাইজ, চাব পাৰে আপোনালোকে। এতিয়া আমি গাইজ হেংগিং ব্ৰিজত আহি পালোঁ। আৰু এইটো হেংগিং ব্ৰিজ বহুত পুৰণি হয়, কেইদিনমান আগতে এইটো ৰিপেয়াৰো কৰা হৈছে। আৰু এইটো হেংগিং ব্ৰিজ আছে কলচিল ৰিভাৰৰ ওপৰত। আৰু এইটো হেংগিং ব্ৰিজৰ সিপাৰে আমাৰ মেঘালয় বৰ্ডাৰ পৰে গাইজ। আৰু এতিয়া আমি ইয়াৰ পৰা যাম ডাইৰেক্ট এটা ৱাটাৰফল আছে ইয়াতে ফেমাছ হয়, সেইটো ৱাটাৰফল চাব আমি যাম। গাইজ আমি এতিয়া বাঁহৰ দলঙৰ তলে তলে যাম। গাইজ এতিয়া আমি নাও লৈ ল'লোঁ। এতিয়া আমি গৈ আছোঁ। আৰু আপোনালোকে যদি ৱাটাৰফল চাব যাব খোজে আপোনালোকে ইয়াৰ পৰা ব'ৰ্ড ল'ব লাগিব, নাও। ইয়াৰ পৰা 15 মিনিটমান দূৰত আছে, নাও ল'ব লাগিব। গাইজ ভিউ চাব পাৰে আপোনালোকে, কিমান ভাল লাগি আছে, কিমান ধুনীয়া অছাম আছে। আৰু গাইজ এইটো নদীত ৱাটাৰফলৰ যিমান পানী আছে চব এইটো নদী দিয়ে যায়। আৰু পাহাৰৰ দুফালে পাহাৰ, মাজেৰে নদী চাব পাৰে গাইজ, কিমান ভিউটো কিমান ধুনীয়া লাগি আছে গাইজ। আৰু এতিয়া আমি গৈ আছোঁ, বেছি দূৰ নাই, পামে আৰু। গাইজ আমি ৱাটাৰফল চাব আহি গ'লোঁ। ইয়াতে আমাৰ দাদাই নাওকেইটা ৰখাই ৰাখিছে। আমি অহালৈকে ৱেইট কৰিব দাদাই। এতিয়া আমি ৱাটাৰফল চাব যাম গাইজ। ভিডিঅ'টো চাই থাকক গাইজ। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই গাইজ, আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক জল্দি জল্দি। গাইজ ইয়াতে জেগাটো চাব পাৰে কিমান ধুনীয়া। আৰু গাইজ ইয়াতে কেইটামান সৰু সুৰা দোকানো আছে। আণ্টিয়ে চাব পাৰে ইয়াতে বগৰী আৰু কিবা কিবি পানী চানী লৈ কিনি ইয়াতে বহিছে আণ্টিয়ে। গাইজ চাব পাৰে আমি ফাইনেলি ৱাটাৰফলৰ ওচৰত আহি পালোঁ। বহুত তলৰ পৰা আমি উঠি আহি আছোঁ। প্ৰায় 20 মিনিটমান হৈ গ'ল আমি খোজকাঢ়ি আহোঁতে। আগত চাব পাৰে ৱাটাৰফল আছে, আৰু ইয়াতে চবে ফটোশ্বুটো কৰি আছে। এতিয়া বাৰু আমি গৈ আছোঁ। ফাইনেলি গাইজ আমি আমাৰ মঞ্জিল পাই গ'লোঁ গাইজ। গাইজ চাব পাৰে কেনেকৈ ৱাটাৰফলৰ পানীকেইটা ওপৰৰ পৰা পৰি আছে। আৰু ইয়াতে কেইটামান গছ বতাহ চতাহ দিলে কেতিয়াবা গছকেইটা ওপৰৰ পৰা ভাঙি কিনেও পৰি থাকে গাইজ, চাব পাৰে ইয়াতে গছকেইটা কেনেকৈ ভাঙি পৰি আছে। আৰু ইয়াতে চবে ফটোশ্বুটো কৰি আছে গাইজ। গাইজ আজিলৈ ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।